কিন্তু তাৰে আগতে আৰু এটা কথা এই দেখছি না ৰাতিপুৱাৰ পৰাই মানে ওলব পৰা নাই ৰ'দত থাকি এই এতিয়া দিবা দিছি বৰষুণ দিব আৰু যি ঢেৰকানি হা বৰষুণ দিব বাপৰে বাপ বতাৰো মহিমা আৰু আপিৰ আকে গাইছ নৰি দিয়া কা ঘৰত গাইছ যাই থাকোঁ 3টা বজাত আহিলোঁ ঠিকে কৈছে কেনে কৰিবা দিছি বাপৰে বাপ কেনে কৰিবা দিছি যি নহওক গাইছ মানে দে হাল্লাই কৰাছো তোমাক দিয়া কেনে কৰিবা দিছি এটা বস্তু কি জানাই না বঢ়িয়াকৈ ব্লগটো আৰম্ভ কৰোঁ গোটেইখিনি ঠিক কৰোঁ কৰি কিনে লাষ্ট টাইমত তাৰমানে শেষ কৰিব পাৰি যাওঁ গাইছ জানেনে যি নহওক ব্লগটো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব গাইছ আজিলৈ দিছ ভিডিঅ' অহাকালি আছে আমাৰ দাদাহঁতৰ বাটৰ নাট থাকলি আজি ইতেন দাদাহঁতে প্ৰেক্টিছত যাব আৰু এটা কথা মই আপোনালোকক কওঁ কি বোলো দাদাৰ লাইক কৰি 1K ছাবস্ক্ৰাইবাৰ হৈ গ'লা সেইকাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ থাকিল আৰু যাতে ই আগে যায় সেইকাৰণে ভিডিঅ' চাই থাকক শ্বেয়াৰ কৰক আৰু লাইক কৰিব এই গাইছ চিম্পিটো ভিডিঅ'টো আজি আৰম্ভ কৰিলেকে তাৰে পিছত যাই কিনে কৈ আছোঁ কি মই যাই আছোঁ বাটৰ নাটকৰ আজি ৰিহাৰ্চল আছে বাটৰ নাটক আছে কালি আৰু পৰহি গাইছ সেইকাৰণে যাই আছোঁ বাটৰ নাটকৰ ৰিহাৰ্চলত আৰু সঁচাকৈ কৈছোঁ আপোনালোকক বহুতেই ধন্যবাদ আপোনালোকক 1K কৰি দিলাক মোৰ ভিডিঅ'টোত আৰু কি ক'ম আৰু আমাৰ আইটিয়ে এইবিলাক আইটিয়ে কিবা কাম কৰি আছে যিহেতু শৰ্মাই নাই শৰ্মাহঁতৰ ৰুমত আৰু মেইন কথা হ'ল ধন্যবাদ দেই গাইছ আৰু 1K কৰি দিলি আৰু মোৰ যেতিয়াৰ পৰাই ভিডিঅ'ত মানে মই আৰম্ভণি কৰিছিলোঁ ব্লগ দিয়াৰ একমাহ মই কণ্টিনিউ ভিডিঅ' দি আছোঁ প্ৰায় মাজতে দুদিন একদিন মিছ গৈছে এইটো বেলেগ কিন্তু মই যেতিয়াৰ পৰাই ভিডিঅ' দি আছোঁ তাৰে পিছত মোৰ এটা ভিডিঅ' মানে 1K হ'ল মোৰ আজি তাৰে কাৰণেও আপোনালোকক ধন্যবাদ আৰু মোক মৰম দিব হেল্প কৰি যাওক শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিব গাইছ এইখিনি দে গাইছ এতিয়া ৰিহাৰ্চলত যাওঁ বহুত দেৰি হ'ল ব'ল গাইছ যাওঁ কিন্তু তাৰে আগতে আৰু এটা কথা কওঁ এই দেখছি না ৰাতিপুৱাৰ পৰাই মানে ওলব পৰা নাই ৰ'দত থাকি এই এতিয়া দিবা দিছি বৰষুণ দিব আৰু যি ঢেৰকানি হা বৰষুণ দিব বাপৰে বাপ বতাৰো মহিমা আৰু আপিৰ আকে গাইছ নৰি দিয়া কা ঘৰত গাইছ যাই থাকোঁ ৰিক্সাত বহি লৈছোঁ যাই আছোঁ এতিয়া মানে কি মোকে ৰখি আছে দে সিহঁতে সেইকাৰণে যাই লওঁ মানে বাটৰ নাটকৰ যিহেতু ৰিহাৰ্চল এটা নহ'লে অলপ প্ৰব্লেম হৈ যায় সেইকাৰণে মই যাই আছোঁ তাতে যাই কিনে ভালকৈ কৰি লওঁ অলপ গাইছ যাই থাকোঁ আৰু আপোনালোকে চাই থাকক নিশ্চয় ভাল পাব ব্লগটো ফাইনেলি গাইছ মই ৰিহাৰ্চল কৰা ঠাইখিনি আহি পালোঁ মানে আমাৰ হৈ আছে আপোনাৰ এই কি বুলি কয় এইটো এইখিনি ঠাইতে হৈছে যি নহওক CPMৰ অফিচটোত হৈ থকা বুলি কৈছে যাওঁ তাকালৈকে ওপৰত হৈ আছে তাকালৈ যাই লওঁ তাৰে পিছত যাই কিনে এই দেখছি নে গাইছ কেনেকুৱা বৰষুণ আছে হে এই বতৰৰ মহিমা আৰু সঁচাকৈ দেই মানে আচৰিত মানে এই দিনত মস্তো ৰ'দ ওলব পৰা নাই এতিয়া মস্তো এই বৰষুণ হা বাপৰে বাপ দে গাইছ ওপৰলৈ যাই লওঁ ওপৰত হৈছে চাগে মানে গাইছ মইতো এতিয়াহে আহিছোঁ কিন্তু চলিকেইটা মানে ৰাতিপুৱা 10টা বজাতে আহিছে বোলে 10টা বজাত প্ৰায় ইয়াতে ৰিহাৰ্চল কৰিয়ে আছে মানে মই যিহেতু আহিব নোৱাৰোঁ মই বনদাক কালিতে কৈছোঁ আহিব নোৱাৰোঁ বুলি সেইকাৰণে মানে মই অলপ দেৰিকৈ আহিলোঁ 3টা বজাত আহিলোঁ কিন্তু ইয়াতে কেনে কৰিবা দিছি বাপৰে বাপ কেনে কৰিবা দিছি যি নহওক গাইছ মানে দে হাল্লাই কৰাছোঁ তোমাক দিয়া কেনে কৰিবা দিছি মানে গাইছ ইয়াতে কিবা খাব দিছে মানে কি ক'ম আৰু খাই আছে খাই লওক দিয়ক আৰু দুখেই চব কি আনিছে বাপৰে বাপ ইমান হ'ব নালাগে দেই আৰু মই অলপ খাই ল'ব দেই নে নেদেবা হা বাপৰে বাপ
খবৰ নিদিয়ে কৈ তাই হেনো আমাৰ ভাগৰ পৰঠা কি তাই কি ব্লগ আৰু তাই খবৰ নিদিয়ে তাই আমাৰ ভাগৰ পৰঠা দে আৰু সঞ্জীৱ ৰাখোৱা বাপৰে বাপ খাবা বুলি আকৌ নোগে হা খোৱাটো জৰুৰী আমি ৰাতিপুৱাৰ পৰা আছোঁ ৰাতিপুৱাৰ পৰা আহি পেলাই আমাৰ একো খোৱা নাই এতিয়া আমাৰ হাতত পৰঠা আছে গোল গোল পৰঠা ঘুগনি পনীয়া ঘুগনি আছে ইয়াতে কোনো ধৰণৰ মটন নাই গতিকে আমি এতিয়া খাম হা এয়া এটা বাইক ল কেনেকুৱা আছে বঢ়িয়া আছে বঢ়িয়া আছে না দে আৰু এইখন এনেকৈ পেলাব লাগে হা বেলেগৰ বস্তু হ'ল ঘটিছে যে এনেকৈ পেলাব লাগে এই পেলাইছে বাপৰে বাপ কি মাল আহি হা কমকে তোমালোকৰ খালে পইচা পাই যদি কওঁতে আপুনি ক'ব লাগিব দেই অ' মিণ্টু দা কেনে হ'ব হা ভালে কিয় কওক কি কম কি লগ বনাই আছা নেকি লগাৰ হ'লা নেকি অলপ চলপ ঠিকে আছে বাৰু খবৰ দিনৰ মূৰত লগ পালোঁ বাকী কেনে নাট্য চৰ্চা কেনে চলি আছে নাট্য চৰ্চা সেনেকুৱা নাই কিয় কিহত ব্যস্ত এতিয়া এনেই দোকান চোকান এনেকুৱা বিজনেছ খানাত কিন্তু সেইবুলি আৰু নাটকৰ পাহৰি নাযাবা নাই যোৱা আৰু আছোঁ আৰু মাজত কৰিব লাগিব তেনেকৈ চলি থাকিব লাগিব মানে গাইছ মই আহি কিনে মিত্ৰতাক লগ পালোঁ বহুত দিন পিছত মানে আমি নাটকৰ মাধ্যমেদি যিহেতু লগ পাইছোঁ আৰু নাটকৰ মাধ্যমেদি আজিও লগ পালোঁ বহুত ভাল লাগছে মানে আৰু কি কওঁ আৰু মানে বেলেগ আৰু কিবা এটা মজাই বেলেগ মানুহটো কিবা মানে কি ক'ম মানে বেলেগ এক্টৰে গাইছ মানে মই কি কওঁ আমি একোৱেই নহয় মানে আমি যদি কিনি আনিলি মিত্ৰতা মানে এটা মস্ত মানুহ হয় এনেকুৱা নাটকৰ মানুহ হা এই গাইছ শিকিব লগা বহুত আছে আজিও শিকিম বুলি আহিছোঁ মিত্ৰতাৰ পৰাই সেইকাৰণে আহিছোঁ শিকিম দে গাইছ দেই আৰু এতিয়া বৰষুণত কি যায় শিকিব আহা আগতে সেই দেখছে না বন্ধুর বাড়িতে একটা মসজিদ গান্ধীজি আরো ক্ষমতা যা আমি নাটকৰ ৰিহাৰ্চল শেষ কৰিলোঁ আৰু এতিয়া আমাৰ গোটেইসকল যাব দে আৰু চিম্পাঞ্জি লাইফ আমি যাই থাকোঁ গাইছ দে আৰু বল গাইছ বল গাইছ বল অঁ দিয়া কওক কি ক'ব একো নাই গাইছ মানে আমি এই পগলা হৈছোঁ দিয়ক আমি এই নাটকৰ ৰিহাৰ্চল প্ৰায় এই পেন আধা কচিছোঁ আধা সোমাই লৈছোঁ এই কিবা কৈছোঁ দে আৰু কৰি কিনে খোজকাঢ়ি আছোঁ ৰঙিয়া টাউনত লগত যাই আছে আমাৰ যাই আছোঁ আমি এতিয়া ঘৰত যাম এতিয়া আমি নাটকৰ ৰিহাৰ্চল আছিল আৰু গীতাস্মিতাও যাই আছে লগত গাইছ মাৰবে নাকি কাপি হ'ল গাড়ী কোৱাই যাবা গাড়ী কোৱাই যাবা চিগনেল টিগনেল নাই চিগনেলটো দিব দিছি দেই বাপ ভাল দেই জানেই গাইছ চলব জানেই গাইছ মানে কি হৈছে কালি আমি নাটকৰ ৰিহাৰ্চল দেখালোঁ আপোনালোকক আৰু নাটকৰ ৰিহাৰ্চল দেখি কিনে ধুনীয়াকৈ মানে মই এটা বস্তু কি জানেনে বঢ়িয়াকৈ ব্লগটো আৰম্ভ কৰোঁ গোটেইখিনি ঠিক কৰোঁ কৰি কিনে লাষ্ট টাইমত তাৰমানে শেষ কৰিব পাৰি যাওঁ গাইছ জানেনে যি নহওক ব্লগটো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব গাইছ আজিলৈ বাই বাই জয় অসম গাইছ